লাফিকুলৰ হত্যাৰ চিচিটিভি ফুটেজ উদ্ধাৰ চিচিটিভিত পোৱা যাব হত্যাকাৰীৰ ভিডিঅ' শীঘ্ৰে কৰায়ত্ব কৰা হ'ব লাফিকুলৰ হত্যাকাৰীক দাবী আৰক্ষী সঞ্চালক প্ৰধানৰ লাফিকুল হত্যাৰ তদন্তৰ পূৰ্ণগতিত আগবাঢ়িছে এই দাবী আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাৰ আৰক্ষী সঞ্চালক প্ৰধানে দাবী কৰে যে শীঘ্ৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা যাব लोग जाने जे एक फाले आमी सीबीआई सरकारे लिखी से केसर कारणे आन फाले आमी एसआईटी बनाई एक इन्वेस्टिगेशन तो करि आसो एसआईटी इज हेडेड बाय ए वेरी एक्सपीरियंस एंड सीनियर ऑफिसर और कालिए मो एसआईटी लोग डिस्कस करिसो केस इज मूविंग ऑन द राइट लाइन किसुमान माने आई विटनेस हुआ होइसे आपन लोग जाने किसुमान सर्च करा होइसे सर्च करी किसुमान बंदूक गुलियो प्राप्त करा होइसे লগতে खूब खूब गुड क्वालिटी আপনার হলেও সিসিটিভি ফুটেজ এতিয়া পোৱা হৈছে আগতে কোৱা হৈছিল যে সিসিটিভিটো বন্ধ আছিল তাত কিন্তু বেলেগ জায়গা পৰা সাস্টেইনড ইনভেস্টিগেশন কৰি সিসিটিভি ফুটেজ পোৱা হৈছে আপনার টেকনিক্যাল ইনভেস্টিগেশন চলি আছে আৰু লগতে মানে কেস সিন টু রিক্রিয়েট কৰাটো আমাৰ প্ৰয়াসটো চলি আছে আৰু দি ইনভেস্টিগেশন ইজ গোইং অন দি রাইট লাইন আপনার very very important clues have been unearthed during the investigation but at this stage of the investigation I will not like to reveal anything beyond that লাফিকুলৰ হত্যাকাৰীৰ কেছ প্ৰস্তুত কেছ ভিত্তিত অনুসন্ধান আৰম্ভ স্কেচও করা হয়েছে সব মিলাই এতিয়া সোয়া হয়েছে সব মানে আপনার এটা সুপার ইম্পোজিশন করা হয়েছে যে এটা ফাইনাল আমি তাতাম কিছু মানে স্কেচও বনোয়া হয়েছে কিছু মানে আই উইটনেসও পোৱা হয়েছে যে বয়ান দিছে এটো ফাইনাল কৰি কৰা হ'ব এট দ্য ৰাইট টাইম কি এজন আৰ্টিষ্টে স্কেচ দিছে এফালে কিছুমান মানে আপোনাৰ আই উইটনেসও পোৱা হৈছে যে কিছুমান কথা কৈছে প্লাস আমাৰ যেনে কিছুমান টেকনিক্যাল ইনভেস্টিগেশন আছে সেই সময় আৰু কোন কোন গাড়ী সাৰি তাত আছিলে এবোৰ ইনভেস্টিগেশন কৰা হৈছে তো এতিয়া আমি স্কেচ সিসিটিভি ফুটেজ এনালিসিস আই উইটনেস একাউন্ট এবোৰ মিলাই আমি ফাইনাল ডিসিশন টু লম যে মানে হোৱাট ইজ দেয়ার প্লাস টেকনিক্যাল ইনভেস্টিগেশন এটি হাতিয়াৰ কিছুমান সার্চ কৰা হৈছে সিজ কৰা হৈছে এই হাতিয়াৰটো ইউজ হৈছে না কেছত ইউজ হোৱা নাই এইবোৰ বস্তুটো মানে ইনভেস্টিগেশন চলি আছে উল্লেখযোগ্য যে লাফিকুলৰ হত্যাৰ দিনা গৰুৰ চোৰাং ব্যৱসায় সংক্ৰান্তত আসাম টক্সৰ এডিটৰ ইন চিফ অতনু ভূঞাক মোবাইল যোগে জনাইছিল আৰক্ষীক সহায় কৰাৰ উদ্দেশ্যৰে অতনু ভূঞাই তেওঁৰ আইফোনটো আৰক্ষীক জমা দিছিল স্পেচিয়েল ইনভেস্টিগেশন টিমে এই আইফোনটো উভতাই দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল যদিও প্ৰায় 10 দিনৰ পাছতো এছআইটিয়ে উভতাই দিয়া নাই আইফোনটো